चिरां जिल्लानि भारत भुटान सिमना मालिपिटानिफ्राय साफागुरि एबा खाथिसिन नोगोर बङाइगावसिम हान्थिनो नायल' जाल' दोंसेल' 40 किल'मिटारनि लामाया खैलामैलानिफ्राय साहा फारसे थांनाय आनन्द बाजारसिम 10 किल'मिटारसो लामाया गोबाव समनिफ्रायनो जोबोद गाज्रि हालोदाव दङ, जायनि जाहोनाव बे लामाजों हान्थिगिरिफोरा दैज्लां मेसें जेब्लाबो खस्थ'यै मेगन मेसेबना हान्थिबोनो गोनां जाबोदों। बे बेलायावनो बे लामाजों हान्थिनाय सासे दावबायारिया फोरमायो दि 12 बोसोरसो समनिफ्रायनो बे लामाखौ दिनैसिम बानायफिननायनि नेरसोन नुनो मोननाय जायाखै, जायनि थाखाय खैलामैलानिफ्राय आनन्दसिम थांनाय लामाया जोबोद गाज्रि जानायलाय ओनसोलनि रायजो राजाफोरा खस्थ'जों भुगिबोनांदों। এই রাস্তাটো বহুত বেয়া, মানে আগত গভৰ্ণমেণ্ট আছিল BPF, এইটো কৈছে মানে বানাব বুলি এৰিয়ালৈকে বানাব নাই। এইগিলাতো নাবানাই নেকি, অলপ লাম্বা ৰাস্তা, কিন্তু প্ৰেছাৰ দিব পাৰিল হয় এইগিলা। কিমান দিনৰ পৰা বেয়া হৈ আছে? এইটোতো আগৰ পৰাই অলপমান বানাইছিল ইয়াতে, তাৰপাছত আকৌ বনাও নাই। মানে এইটো মানে একদম পাতলা ৰাস্তা আছিল। ৰাস্তাটো এইটো মানে এক চাইডত অলপমান বানাইছে, তাৰপাছত এতিয়ালৈকে বনাও নাই। একদম 11-12 বছৰমান হ'ল এনেকুৱা খুব খাৰাপ ৰাস্তা। এইফালে মানে উত্তৰ ফালৰ মানুহবিলাক বিৰাট মানে ভাল পোৱা নাই ৰাস্তাৰ কাৰণে। এইটো ৰাস্তাটো ক'ত পৰা ক'ত বেয়া? এইটো ৰাস্তা মানে এই কয়লামলাৰ পৰা একদম গোটেইখিনি আনন্দ বাজাৰলৈকে বিয়া। এইফালে ৰিপেয়াৰিং হৈছে আনন্দ বাজাৰৰ পৰা বাগমাৰালৈকে, তথাপিও মানে নেৰো আছে ৰোডটো অলপ। কেনেকুৱা কষ্ট পায় ৰাস্তা বেয়া? ৰাস্তাৰ কাৰণে যেতিয়া বেমাৰী হয় মানুহবিলাক তেতিয়া বহুত কষ্ট, আৰু ভাড়াও বেছি আছে এতিয়া ৰাস্তাৰ কাৰণে। ৰাস্তা ভাল হ'লে অলপ ভাড়াটো কমিল হয়। এতিয়াতো নতুন চৰকাৰ হৈছে, আপোনালোকে ৰাস্তাটো কেনেকৈ কি বিচাৰে? হোপ আছে নতুন চৰকাৰ বনাব নেকি, আৰু আসাম মালা প্ৰজেক্টত এইটো সোমাইছে বুলি কৈছিল। ইয়াতে কিবা হেমন্ত বিশ্ব শৰ্মাই এতিয়া প্ৰেজেণ্ট CM আহি পেলাই মানে সিও কৈছিল মানে এই আসাম মালা সোমাইছে, এতিয়া ৰাজ্যগিলা কিবা বিয়া পাব নালাগে, এইটো হ'ব বুলি কৈছিল।